মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অনুষ্ঠিত কৰিবলৈ লোৱা তিনিদিনীয়া কাৰ্যসূচীৰে ভাগৱত সমূহ হাওৰা জাতিয়ৰীয়া বাসী ৰাইজৰ হৈ আমাৰ গাঁৱত আৰম্ভ হোৱা ভাগৱত পাঠৰ কিছু অংশ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। অসমীয়া যি জীৱনৰ জাতীয় জীৱনৰ সম্পদ এখনি গোলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবৰ কাৰণে আমাৰ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি দদাইদেউ উমাকান্ত হেনচোৱা ডাঙৰীয়া এখনি গোলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমাৰ ধৰ্মধ্বজা পতাকা উত্তোলনী কাৰ্যসূচী হৈ গৈছে। যাত্ৰা কাৰ্যসূচী আছে, তাত অংশগ্ৰহণ কৰি কাৰ্যসূচীটো সাফল্যমণ্ডিত কৰিব বুলি আশা কৰি মণিকোঠৰ পৰা উলিয়াই আনি ইয়াত স্থাপন কৰি আৰু ইয়াৰ বন্তিবিলাক জ্বলোৱাৰ পাছত ক্ৰমান্বয়ে মূলজনে ইয়াৰ পৰা ভাগত ভাগ লৈ ভ্ৰমণৰ কাৰণে যাব। বাকী ইয়াৰ কাৰ্যসূচী
চিত্ৰসূত্ৰ উপজীৱে বুধ উপত পুজিলা অসংখ্য মহান ভুল দিহতৰ বৰষুণ দি থকাৰ বাবে মই সকলোবোৰ ভিডিঅ' কৰিব ভালকৈ নোৱাৰিলোঁ। তথাপি মই যিমান পাৰোঁ ধুনীয়াকৈ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।